গীত গাই শুনাচোন। নো প্ৰব্লেম পাৰ্টনাৰ। জীৱন জাজিনো পাৰে হ'ব কেনেকৈ যৌৱনৰে বান গাতে নলগোৱাকৈ জীৱন জাজিনো পাৰে হ'ব কেনেকৈ যৌৱনৰে বান গাতে নলগোৱাকৈ কত আশা কত সপোন এই যৌৱনে আনে নিথৰুৱা কৰি যায় এই বলিয়া বানে জীৱন জাজিনো। কি হ'ল বন্ধু, একেবাৰে জীৱন যৌৱনৰ নদীত নামিলি যে? তুমি নুবুজিবা বন্ধু, আজি আহোঁতে পিংকিক দেখা পাই আহিছে নহয়, সেইকাৰণে গৰা খহনীয়া ৰোধ কৰিব পৰা নাই। একেবাৰে ফালি দিছা বন্ধু। থেংকছ মাই গড, সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই এটা কথা বুজি পোৱা নাই বন্ধু। কি কথা, সোনকালে কোৱা। আমাৰ কাইবেনৰ দেউতাক মিলিটাৰী চাকৰি কৰে। সি যেতিয়াই ছুটীত আহে তেতিয়াই কাইবেনৰ মাকক কয় যে পদূলিৰ ঘাঁহখিনি চিকুণাই থৈ দিব। হয় বন্ধু, মই ভাবি নাপাওঁ কাইবেনৰ দেউতাকে কোনখিনি ঘাঁহৰ কথা কয় আৰু তাত তেওঁৰ চকু কিয়। আগতে তোমাৰ ঘাঁহনি আছে নে নাই সেইটো চেক কৰিব লাগিব হেন পাইছোঁ। ছাৰ আহিব এতিয়া। ছাৰ নমস্কাৰ নমস্কাৰ, ভাল নাই তোমালোকৰ? ছাৰ আমাৰ ভালেই। ব'লা মুখখন কৰি আছা যে কিয়? এইটো মোৰ ষ্টাইল ছাৰ। বাৰু কালি যে তোমালোকক অসমীয়া বানানবিলাক চাই আহিব কৈছোঁ, আহিছানে? ছাৰ আপুনি সুধি যাওক নিশ্চিন্ত মনে। ঠিক আছে। নগেন, তুমি বাল্টি বানানটো গাই শুনোৱাচোন। ছাৰ বট টাকাৰে বা আৰু লয় তই অলতই ই বাল্টি। তোৰ মাথাত আছে জানো কি? হা ব'লা তুমি গাই শুনোৱাচোন। কি হ'ল মুখৰ ষ্টাইলটো ক'লৈ গ'ল? ছাৰ বটাকাৰে বা আৰু উল্টা উল্টি বাল্টি। তোৰ বাপেৰৰ ঘটি। সপোন তুমি কোৱাচোন, পাৰিবানে? চেষ্টাৰ অসাধ্য একো নাই ছাৰ। কোৱা কোৱা, তুমিয়ে মোৰ ইজ্জত নাৰাখিলে আৰু কোনেও ৰাখিব নোৱাৰে। এই গৰুকেইটা এনেই আহে খালি সময় নষ্ট কৰিব। কোৱা সোনকালে। কৈছোঁ ছাৰ, বট টাকাৰে বা আৰু ল বা। ব্ৰেক মাৰ তহঁতে মোৰ মূৰটোকে খাই পেলাবি হেন পাইছোঁ। হা কি ক'লি? এতিয়া বানান শুদ্ধকে ক'ব নোৱাৰ আৰু কথা ক'ব আহিছোঁ? হা আমি ভাত খাই আহিছোঁ। কোৱাচোন কোৱা, তুমিয়ে কোৱা। নালাগে তোমালোকে যেনেকৈ বাল্টিৰ বানান আগবঢ়াইছা না, সেই বাল্টিতে মই ডুবি মৰিম হেন পাইছোঁ। তুমি সেইবোৰ নালাগে, তুমি ভাত খাই আহিছা যিহেতু তুমি জাতিৰ পিতা মহাত্মা গান্ধীৰ বিষয়ে দুআষাৰমান কৈ শুনোৱা। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নাম বাবু। মই ঘৰত মাতে বাবা আৰু গাৰ্লফ্ৰেণ্ডে মাতে বেবী। ঐ বুবু বাবা বেবী, তোমাক যোনে যি বুলি নামাতক কিয় আমাক সেইবোৰ নালাগে। তোমাক যিটো ক'ব কৈছোঁ সেইটো কোৱা। আগতে পৰিচয়টো দিছোঁ ছাৰ। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নাম মোক আজি আমাৰ সন্মানীয় ছাৰে জাতিৰ পিতা মহাত্মা গান্ধীৰ বিষয়ে দুআষাৰ ক'বলৈ কৈছে। ভুল হ'লে মোৰ পৰা শিকি ল'বি। আৰম্ভণি। চন গান্ধীজীৰ জন্ম চনৰ কথা। গান্ধীৰ যেতিয়া জন্ম হৈছিল তেতিয়া তেওঁৰ মাক দেউতাকে মৰমতে পিতা বুলি মাতিছিল আৰু শেষত গৈ জাতিৰ পিতা হৈছিল। তেওঁ বহুত সহজ সৰল আৰু দেশভক্ত আছিল। তেখেতৰ এই কামৰ বাবে সকলোৱে তেওঁক শ্ৰদ্ধা কৰিছিল, আমিও কৰোঁ আৰু আমাৰ সকলো জীৱ জন্তুবোৰে কৰে। চন 1947 চনৰ কথা। তেতিয়াৰ দিনত বেছি জনবসতি নাছিল। মানুহবিলাক ঘৰৰ চিকিউৰিটি গাৰ্ড হিচাপে এটা এটাকৈ কুকুৰ পুহিছিল। কুকুৰবিলাক এনেকুৱা প্ৰশিক্ষণপ্ৰাপ্ত আছিল যে কোনেও গেট পাৰ হৈ ঘৰৰ চৌহদত আহিব পৰা নাছিল। আমাৰ ঘৰতো তেনে এটা প্ৰশিক্ষণপ্ৰাপ্ত কুকুৰ আছিল। এদিন গান্ধীজীয়ে আন্দোলন কৰি ঘূৰি চাৰিওফালে ঘূৰি ফুৰোঁতে আমাৰ পদূলি মুখ পাইছিল। সেইদিনা কিন্তু আমাৰ চিকিউৰিটি গাৰ্ডজনে একো সংকেত দিয়া নাছিল। নীৰৱ নিস্তব্ধ হৈ লাহে পিছুৱাই আহি আছিল। আমাৰ ককা আইতাই আচৰিত হৈছিল যে বীৰ সেনাপতি আজি পিছুৱাই আহি আছে, কাৰণ কি? কাৰণটো পাইছানে? আমি যেনেকৈ গান্ধীজীক শ্ৰদ্ধা কৰোঁ তেনেকৈ সেই কুকুৰটোও শ্ৰদ্ধা কৰিছিল। ছাৰ, আপুনি আচল কাৰণটো নাজানে। গান্ধীজীৰ হাতত লাঠি আছিল। সেই লাঠিৰ ভয়তে কুকুৰটো পিছুৱাই আহিছিল। বৰ মজা দিছা বন্ধু। বন্ধু বান্ধৱীসকল, গান্ধীজীৰ বিষয়ে আমাৰ ছাৰে আচল কথাটোকে নাজানে যেতিয়া মোৰ বক্তব্য ইমানতে সামৰণি মাৰিছোঁ। হ'ব তহঁতৰ লগত আৰু সময় নষ্ট কৰি মোৰ একো লাভ নাই।
এতিয়া যোৱা তোমালোকে কৰা কৰি। ছাৰ এটা প্ৰশ্ন আছিলে। কি প্ৰশ্ন? আজি তহঁতে প্ৰশ্ন সুধিব পৰা হ'লি? কচোন ক, কি প্ৰশ্ন? তলেদি সোমাই বুকুত টিপে, দিনত নহয় ৰাতিহে চলে, ইয়াৰ উত্তৰটো কি ছাৰ? আইও, তহঁতে স্কুলত আহি এইবোৰ কথা শিকি আছা? পঢ়া শুনাততো মনোযোগ নাই। বন্ধু তুমি জাগাত দিছা বন্ধু। ভাবক ছাৰ ভাবক, ভাবিলে পাই যাবি। চেষ্টা আৰু খাদ্য একো নাই ছাৰ। ছাৰে চাগে আজিকালি ব্যৱহাৰ নকৰে, সেইকাৰণে পাহৰি গৈছে। ছাৰ নোৱাৰে যদি কৈ দিয়া, মই কৈ দিওঁ উত্তৰটো। কচোন ক, তইয়ে ক, নোৱাৰো মই এইবোৰ উত্তৰ দিব। ছাৰ টৰ্চ লাইট।